নমস্কাৰ, কেনে খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি ময়ো বহুত ভালে আছোঁ কাৰণ মই আজি প্ৰথমবাৰ ইমান দূৰত যাবলৈ ওলাইছোঁ। মই অকল নহয় বাৰু, মা দেউতা সকলো যাব। ক'ত যাওঁ আপোনালোকক কৈ থাকিম। এতিয়া বাজিছে 4:30 আৰু আজি ইমান পুৱাই উঠি দিলোঁ। মই উঠোৱে বাৰু, বেলেগ কোনো নুঠে। মই মৰ্ণিং ৱাক কৰোঁতো। তো আজি আমি যাম বৰদোৱা। বৰদোৱাৰ স্থান হৈছে নগাঁও জিলাত, য'ত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তো কি পাৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম, যিহেতুকে ময়ো ইমান নাজানো, ময়ো ফাৰ্ষ্টবাৰেই যাম। কি পাৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই আৰু মই কৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু কেনে লাগিছে কমেণ্টত। এয়া এতিয়া আমাৰ গাড়ী আহি গ'ল আৰু আমি উঠিম এতিয়া। ইফালে জেঠী আৰু এইটো পেহী, আমাৰ ঘৰ ৰক্ষা। বাই 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 চিটেই, বাই বাই ঠি। এয়া এতিয়া আমি গাড়ীত উঠিলোঁ। এয়া মামাহঁত, মামী, ইফালে আমাৰ ঠিটি, এইটো দেউতা, আমাৰ ককা আইতা আহিছে আৰু এইটো মোৰ চবচে চৈতান বজ্জাত ভাইটি। সি আমাৰ কৰি যাবৰ কাৰণে একে চিটতে বহিছোঁ। এয়া এতিয়া বৰমপুৰত আমাৰ জেঠীহঁতৰ ঘৰ। বৰমপুৰৰ পৰা জেঠীহঁত উঠি ল'লে, জেঠায়ে জেঠীয়ে। এইটো আমাৰ ময়ূৰ, আমাৰ মাহীৰ ল'ৰা, চবি মাহীৰ ল'ৰা। এইটো ময়ূৰ টোপনি ধৰিছে, তাৰ শুই দিছে। এইফালে মোক আৰু মোক এৰি সিহঁতে তৰমুজ খাই আছে। দি মোকো দি। এইফালে পূৰা তৰমুজৰ লাইন। আহি পালোঁ, কিন্তু আহি পোৱাৰ লগে লগে বৰষুণ চাই হৈ গ'ল, একদম নামিব পৰা নাই। এইফালে বুজি গৈছে চব। এতিয়া আমাৰ লগত জেঠী আহিছে, এইফালে মামীহঁত। আমি বেয়া দিনত আহিলোঁ নে আজি? তাই বৰষুণ বতৰটো ভালে আছিল, কিন্তু আকৌ এতিয়াহে বৰষুণ দিলা। এইটো আমাৰ মানে মোৰ মৰমৰ মাহী, চুবি মাহী। বগা কাপোৰেৰে বৰ ধুনীয়া লগা হৈ আহিছে। এনেও ভালে লাগে বাৰু। এতিয়া আমি মেইন সত্ৰলৈ গৈ আছোঁ, য'ত কীৰ্তন হয়। তাত ল'ৰাই ধুতি আৰু ছোৱালীয়ে চাদৰ মেখেলা নিপিন্ধিলে যাব নোৱাৰে। সেইকাৰণে ভিডিঅ'টো মাই কৰি আনিব। মই বাহিৰতে আছোঁ। ইমান ভাল লাগিছে যে মই বৰষুণত তিতি গৈ আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাসস্থান হৈছে বৰদোৱা সত্ৰ। এইটো হৈছে আকাশীগংগা। নগাঁও চহৰৰ প্ৰায় 18 কিলোমিটাৰ নিলগত বৰদোৱা নামে ঠাইত এইখন তীৰ্থস্থান আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ বৰদোৱাৰ বিশেষ মৰ্যাদা আছে। কাৰণ বৰদোৱাৰ এই আলিপুখুৰীতে এই মহাপুৰুষজনাৰ জন্ম হৈছিল। তেওঁ 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত নিজৰ জন্মভূমিতে এই বটদ্ৰৱা স্থানৰ স্থাপন কৰিছিল। আপুনি জানেনে, এই স্থানখন 286 বিঘা মাটিৰে আৱৰি আছে। এই স্থানখনৰ বিশেষত্ব হৈছে গুৰুজনাই সৰ্বপ্ৰথম স্থাপন কৰা থান। এইখন হৈছে সত্ৰলৈ যোৱা মেইন গেটখন। এতিয়া মন্দিৰৰ পৰা গৈ আহিলোঁ আৰু এইফালে আমাৰ খানাৰ ইন্তজাম কৰি আছে। দেউতাই আমাৰ খানা টেষ্ট কৰি আছে। এইটো মহা ৰান্ধি আছে। মাহঁত আহি পোৱা নাই বাৰু, আহি পোৱাৰ পিছত মাহঁতেও লাগি দিব। তাৰপিছত আপোনালোকো যদি কেতিয়াবা সত্ৰলৈ আহে, যদি ইয়াতে ভাত বনাই খাব বিচাৰে, তেতিয়া ইয়াতে সকলো ব্যৱস্থা আছে। আমিও ভাত বনায়ে খাইছোঁ, আপোনালোকে ভাত বনাই তাতে খাব পাৰিব। এতিয়া ভাত খাব বহিছোঁ, ভাতটো খাই লওঁ। এইটো কৰি লওঁ আমি। মাইতি আছে। এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া আমি যাম। এইবাৰ আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ হৈ যাম ঘৰত। একেবাৰে মহামৃত্যুঞ্জয় মন্দিৰত লগ পাইছোঁ। এতিয়া আমি ক'ত গৈ আছোঁ দিদি? আমি এতিয়া মহামৃত্যুঞ্জয় যাই আছোঁ। এইফালে মইনা আৰু এইটো ইমন আছে এইফালে। আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰত গৈ আছোঁ। আমি লৈ লৈছোঁ মানে খাবৰ কাৰণে। মোৰ
পিছফালে মহামৃত্যুঞ্জয় মন্দিৰ য'ত সকলোৰে ফটো ভিডিঅ' পাই থাকোঁ, কিন্তু মই কোনোদিনে অহা নাছিল। ইয়াতে সঁচাকৈ মই আহিবলৈ বহুত মন আছিল, আজি আহি গ'লোঁ। আপোনালোকে ভিডিঅ'টি চাই থাকক। এতিয়া ওপৰত যাওঁ আৰু আমি চেণ্ডেল জোতা চেণ্ডেল খুলি লৈছোঁ, নহ'লে বোলে এণ্ট্ৰি ফিজ লয় 20 টকা, মানে জোতা চেণ্ডেল পিন্ধি গ'লে 20 টকা লয়, সেইকাৰণে মানে কিবা এটা ফিজ লয় আৰু সেইকাৰণে জোতা চেণ্ডেল খুলি লৈছোঁ। এতিয়া যাওঁ বোলা। কেনেকুৱা লাগিছে আহি? বঢ়িয়া, ধুনীয়া ধুনীয়া মজা। আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। জেঠি কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। এইটো বান্দৰ, এইটো মাস্ক মাৰি ফটো শ্বুট চলি আছে। কেনেকুৱা লাগিছে আহি কৈ দিয়ে একবাৰ। ধুনীয়া ধুনীয়া ধুনীয়া। কেনেকুৱা লাগিছে আহি? মজা লাগিছে নে? বহুত ধুনীয়া। মামী কেনেকুৱা লাগিছে আহি? আমি বাহিৰৰ পৰাই চাই ঘূৰি আহিছোঁ। ককা আৰু আইতা গাড়ীতে আছে, গাড়ীৰ পৰা নমা নাই। ইয়াতে চুফি মাহী আৰু মহা গৈছে ভিতৰলৈ। নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰ ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ শিৱলিংগ। ই 126 ফুট ওখ। মহামৃত্যুঞ্জয় মন্দিৰত আহি আপোনালোকে ফটো উঠিব খুজিলে ইমান মানৰ পৰা ফটো উঠিব, তেতিয়াহে বেকগ্ৰাউণ্ডত গোটেই শিৱলিংগটো আহিব। বহুত ওচৰৰ পৰা নল'ব ফটোটো, অলপ দূৰত গৈ ল'ব। ভাতটো খাই আহিছিলোঁ মই, আকৌ ভোক লাগিল, সেইকাৰণে কফি আৰু চাও খাই দিছোঁ মনে মনে। মই ৰাতি হ'লে ইমান ধুনীয়া লাগেনে মন্দিৰটো দেখিবলৈ। এইটো আমাৰ জেঠা ব'লা ঘৰলৈ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। কিমান দেৰিলৈ নাজানো, 12টা বাজিবই বাৰু, 1টা নাবাজিলেও 12:30 বাজিবই। যিহেতুকে আহোঁতে 7 ঘণ্টা লাগিছে আৰু এতিয়া বাজিছে 6:20, 12টা বাজিবই।